হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চব ঘৰতে আছে আৰু সুৰক্ষিত আছে। গতিকে ঘৰতে থাকি আজি মই পচলা দি খাচী মাংস বনালোঁ। সেয়েহে কেনেকৈনো বনালোঁ চাওঁ আহকচোন। পচলাত দিয়া খাচী মাংস বনাবৰ বাবে আমি প্ৰথমে কুকাৰ এটা গৰম কৰি লৈছোঁ। তাতে আমি মিঠাতেল অকণমান দি দিম। দি পেলাই মিঠাতেলটো গৰম হ'বলৈ ৰাখি দিম। এয়া আমাৰ তেল গৰম হৈ গ'ল। ইয়াতে আমি দুটা পিঁয়াজ কাটি লৈছিলোঁ, সেই পিঁয়াজ দুটা দি পেলাই আমি লৰাই ল'ম। আৰু লগতে দুটা শুকান জলকীয়া ইয়াত দি দিম। দি পেলাই আমি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে আমি এতিয়া এচামুচ হালধি দি দিম। ইয়াৰ পিছত ইয়াত আমি এচামুচ জিৰা পাউডাৰ দি দিম আৰু এচামুচ ধনিয়া পাউডাৰ দি দিম। দি পেলাই আমি লৰাই ল'ম। মছলাখিনি ভাজি হোৱাৰ পিছত ইয়াতে আমি আদা নহৰু পেষ্ট অকণমান দি দিম। দি পেলাই লৰাই ল'ম। আদা নহৰু পেষ্ট দিয়াৰ পিছত আমি পচলাখিনি আমি কাটি পেলাই মিক্সিত মাৰি লৈছিলোঁ, সেই পচলাখিনি আমি এতিয়া ইয়াত দি দিম। দি পেলাই 2 মিনিট বা 3 মিনিটৰ বাবে আমি লৰাই ল'ম। পচলাখিনি অলপ ভালদৰে ভাজি ল'ম যাতে মছলাখিনি সোমাই যায়। এতিয়া আমাৰ পচলাখিনি ভজা হৈ গৈছে। ইয়াতে আমি এতিয়া মাংসখিনি আৰু আলু দুপিচমান আমি কাটি লৈছিলোঁ, সেইখিনি দি দিম। দি পেলাই আমি ইয়াতে সোৱাদ অনুসৰি নিমখ দি ল'ম। দি পেলাই আমি লৰাই ল'ম। আমি এই মাংসখিনিও 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। এয়া আপোনালোকে দেখিছে মাংসখিনি ভজা হৈয়ে গৈছে। মই খুব কম মছলা দি বনাইছোঁ আচলতে মাংসখিনি। যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত তেজপাত বা লং দালচেনি বা মিট মছলা নহ'লে গৰম মছলাও ব্যৱহাৰ কৰিব পাৰিব। কিন্তু খুব কম মছলাতে খাই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাবচোন। যিহেতু মাংসখিনি ভাজ খাই গৈছে, ইয়াতে আমি এতিয়া অলপ পানী দি ল'ম। আমি যোনটো বাতিত মাংসখিনি থৈছিলোঁ সেইটো বাতিতে অলপমান পানী লৈ লৈছিলোঁ। আপোনালোকে আপোনালোকৰ জোখমতে পানীটো দি ল'ব। পানীখিনি দিয়াৰ পিছত আমি কুকাৰটোৰ ঢাকনিখন লগাই ল'ম। লগাই পেলাই আমি 5-6টামান চিটি মৰাই ল'ম। এয়া আমাৰ পচলাত দিয়া খাচী মাংস ৰেডি হৈ গ'ল। আপোনালোকে দেখিছে খুব ধুনীয়া হৈছে কালাৰটো আৰু খাই খুব টেষ্টি লাগে। মাংসটো মই অকণমান ভাতৰ লগত বাঢ়ি লৈছোঁ। আপোনালোকে ট্ৰাই কৰিবচোন পচলাৰ লগত খাচী মাংস। খুবেই টেষ্টি লাগে খাই আৰু জনাব মোক কেনে পালে খাই। আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবচোন। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।